যোৱা 21 আগষ্টত যি এটা ইণ্টাৰভিউ এটা চাকৰিৰ কাৰণে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ লগতে বিভিন্ন চাকৰিৰ কাৰণে এটা ইণ্টাৰভিউ লোৱা হ'ল আৰু আগন্তুক 28 আগষ্টতো এই ইণ্টাৰভিউ ডেটটো আছে। তো আমাৰ BTCৰ ৰাইজৰ মাজত বা BTCৰ আনএমপ্লয়মেণ্ট ইউথৰ মাজত এটা ভুল মেছেজটো গৈ আছে বা আমাৰ বিভিন্ন বিৰোধী পক্ষই মানে ৰাইজক এটা আশাবাদ দিব বিচাৰি আছে যে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ যি চাকৰিটো যে BTCয়ে দিব লাগিছিল, যোৱা সময়ত BTC দিছিল, এইবাৰ এই থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ চাকৰিটোও আজি অসম চৰকাৰে দিবলৈ গৈ আছে। BTC চৰকাৰৰ পাৱাৰ এণ্ড ফাংচনৰ ওপৰত তেখেতসকলে এটা প্ৰশ্নটো মানে দাঙি ধৰিছে। ইয়াত আমি এটাই কথা আজি ক্লিয়াৰিফিকেশ্যন কৰিব বিচাৰিছোঁ, আমাৰ এজ পাৰ BTC একৰ্ড 2003 BTC একৰ্ড মতে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডটো আমাৰ যি ৰাইটত আছে, আমাৰ পাৱাৰত যি আছে, এইটো আমি দিম। বিশেষকৈ যিবিলাক ট্ৰান্সফাৰ ছাবজেক্ট, আমাৰ যিমান ট্ৰান্সফাৰ ছাবজেক্ট আছে, এই ট্ৰান্সফাৰ ছাবজেক্টৰ ক্ষেত্ৰত আমি চাকৰি ইয়াত দিম আৰু ট্ৰান্সফাৰ ছাবজেক্টৰ বাহিৰে যিবিলাক আছে এইটো ক্ষেত্ৰত অসম চৰকাৰে দিব। বিশেষকৈ হোমৰ বাহিৰে আমি বাকী চব যি আছে আমি ইয়াৰ পৰা আমাৰ BTC এইটো হেণ্ডেল কৰিব। অতি সোনকালে আমি BTC কাউন্সিলৰ ফালৰ পৰা আমাৰ ভেকেণ্ট হৈ থকা যিবিলাক মানে পোষ্টবিলাক আছে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ, এইটো আমি এডভাৰটাইজমেণ্ট দিবলৈ প্ৰায় আমাৰ প্ৰিপেৰেশ্যনটো প্ৰায় ফাইনেল হৈ গৈছে। আপোনালোকৰ জৰিয়ে অতি সোনকালে আমি এইটো আৰু মেছেজ এটা ৰাইজক দিম। গতিকে ইয়াত কোনেও ভুল বুজিব নালাগে। আমি কোনো থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ আমাৰ যিবিলাক ছাবজেক্টটো আছে, আমাৰ হাতত যিবিলাক ট্ৰান্সফাৰ ছাবজেক্ট আছে, এইটো আমি আমাৰ কাউন্সিলৰ ফালৰ পৰা ইয়াতো দিয়া হ'ব। ইয়াত আৰু আমি প্ৰায় আজিলৈকে আপোনালোকে গম পায় আমি প্ৰায় 3000 more than 3000 আমি চাকৰিটো অলৰেডি দিছোঁ। এই ক্ষেত্ৰত টিচাৰৰ পৰা আৰম্ভ কৰি আন ভিক্টিম ফেমিলিৰ পৰা আৰম্ভ কৰি তেনেকৈ আমি প্ৰায় 3000 মান চাকৰিটো আমি দি দিলোঁ। তো আগন্তুক দিনত যিবিলাক মানে ভেকেণ্ট পোষ্ট হৈ যোৱাটো এইটো আমি আমাৰ নিয়মৰ জৰিয়ে যে এডভাৰটাইজমেণ্ট দি আৰু ছিষ্টেমৰ জৰিয়ে যাতে এই চাকৰি লোৱাৰ ক্ষেত্ৰত কোনো টকা পইচাৰ বেহা বেপাৰ নচলে, কোনো ইয়াতে বাণিজ্য নহয়, বেপাৰ নহয়, চাকৰিৰ নামত। CSBটো আমি কৰা নাই। আপোনালোকে CSBৰ যদি হিষ্ট্ৰীটো চায়, অলপ যদি আমি পাষ্টত যদি গৈ চাওঁ তেনেহ'লে অলপ হিষ্ট্ৰীটো বেলেগ। আমি CRBটো যি কৰিছোঁ ইয়াত অলপ বেলেগ, যাতে কোনো এজন আমাৰ আনএমপ্লয়মেণ্ট ইউথে চাকৰি এটা লোৱাৰ বিনিময়ত কিবা আৰু অসুবিধা নাপায়, তেনেকুৱা বাণিজ্য ইয়াতে নচলে। যাৰ কাৰণে ছিষ্টেমটো আমাৰ BTR চিফ মহোদয় এইটো কৰিছে। এটা আপোনালোকে মানে ক্লিয়াৰ এটা মানে কনফিডেঞ্চত থাকক যে আজিলৈকে যিমান এপইণ্টমেণ্ট দিয়া হ'ল, আপোনালোকে চাকৰিবিলাক দেখি আছে, মাষ্টাৰ এপইণ্টমেণ্টবিলাক কোনো 1 টকা পইচা নোলোৱাকৈ, কোনো 1 টকা পইচা নিদিয়াকৈ যিবিলাকে চাকৰি পাইছে, তেনেকৈ আগন্তুক দিনত এই ভেকেণ্ট পোষ্টবিলাকতো আমাৰ ল'ৰা ছোৱালীসকলে 1 টকা পইচা খৰচ নকৰাকৈ তেখেতসকলৰ যোগ্যতা অনুসাৰে তেখেতসকলে চাকৰি পাব। অসম চৰকাৰে দিয়া চাকৰিটো আমাৰ ল'ৰা ছোৱালীয়ে পাব আৰু কাউন্সিলৰ ফালৰ পৰা দিয়া চাকৰিটো ল'ৰা ছোৱালী পাব। ইয়াত আমাৰ কনফ্লিক্ট নাই।